নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে কুশলে থকাটোৱে কামনা কৰিছোঁ। মোৰ আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে গোলাপ ফুলৰ উপকাৰিতা। আমি গোলাপ ফুল কেনেদৰে সেৱন কৰিব পাৰোঁ তাৰে কিছুমান মই ষ্টেপছ দেখাম বা কেইটামান উপকাৰিতা মই জনাম। গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈকে আহোঁ। যিহেতুকে মোৰ এটা বেবী আছে প্ৰিয়ানুজ, সি মোক ভিডিঅ' শ্বুট কৰিব নিদিয়ে আৰু এডিটো কৰিব নিদিয়ে। চাওকচোন তাৰ কাৰনামাবিলাক। এইয়া পুতলা, সি এনেকৈ থাকে অকল। পুতলাটো ঘামি গৈছে ল'ৰা, ই এনেকৈ আছে আৰু মই এইফালে ভিডিঅ' শ্বুটিং কৰি আছোঁ। গতিকে ৰাইজসকল বেয়া নাপাব, অলপমান কষ্ট হ'ব, ছেক্ৰিফাইচ ময়ো কৰিব লাগিব, আপোনালোকেও কৰিব লাগিব। গতিকে ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। গোলাপ পাহিৰ চাহ বনাবৰ কাৰণে একেবাৰে সহজ। পাতল ৰঙা চাহ বনাই তাত গোলাপৰ পাহি কেইটামান দি পেলাই উপভোগ কৰিব পাৰিব। অকল যেতিয়া গোলাপ পাহি দিব তাৰপিছত 2 মিনিটমান আপুনি ভালদৰে পগাই গোলাপৰ ফ্লেভাৰটো পানীয়ে টানি লোৱাকৈ ৰাখি দিব। অকণমান ঠাণ্ডা কৰি খালেও কোনো কথা নাই। ৰঙা চাহ নতুবা গাখীৰ চাহতো আপুনি গোলাপৰ পাহি দি পেলাই খাব পাৰে। ইয়াৰ হেল্থ বেনিফিট জানিলে আপুনি চক খাই যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব। গোলাপৰ পাহি ভিটামিন চি যুক্ত, অধিক পৰিমাণে ভিটামিন চি পোৱা যায়। টিনেজাৰবিলাকে সেৱন কৰিলে যথেষ্ট লাভান্বিত হ'ব বুলি মই ভাবোঁ। এনজাইটি দূৰ কৰে, ষ্ট্ৰেছ দূৰ কৰে, লগতে ডাইজেশ্যন ভাল কৰে। আৰু যদি কাৰোবাৰ মাহেকীয়া সমস্যা থাকে তেতিয়াহ'লে পেটৰ বিষ হ'লে এই গোলাপৰ পাহিৰ চাহ যদি তেওঁ সেৱন কৰে মাহেকীয়া হৈ থকা সময়ত, তেতিয়াহ'লে বহুতখিনি পৰিমাণে পেটৰ বিষ হ্ৰাস পাব বুলি জনা যায়। এবিধ ঔষধি চাহ বা গোলাপৰ পাহি ঔষধ ৰূপেও ব্যৱহাৰ কৰা যায়। গতিকে হেল্থ বেনিফিট জানি কেনে পালে কমেণ্টত মোক জনাই দিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।